दा बेवहाय जि जिनिसफ्रा नांथारगौ बेखौ जोङो लानांगोन आरो जायखौ नाङा बेखौ जोङो नाजाथाबनानै समखौ आद्रि खालामनाय मोनसे खोथा। दा बेनिखायनो मोनफ्रोमबो हाबा मावनायाव जोङो गोसोआव लाखिबोदों जे एबसुनि जि कमिटमेन्ट बेखौ जोङो गोसोआव लाखिबोदों आरो फैबाय थानाय समावबो लाखिनांगोन। दा रामफल हिसाबै मोनसे सेन्टार जायगा, दा बेवहाय मानसिफोरनि बाहागो लानाया खम जानाय नङा आं बेखौ सानदों। आरो बेजों लोगोसे जोङो बे गासैखौबो जोबोद मेहेर गोनां, ओंथि गोनां आरो मोजाङैनो खुंफुंनो थाखाय जिखिनि जोंनो आइडिया नांगौ, जिखिनि जोंनो आदब खायदाफोर नांगौ, बेयो बयनियावबो दंलायखायो। मानोना मेल मिटिंखौ गोबां खुंबोबाय जोङो। दा नंखायनो खोब डिसिप्लिनै जोङो बोरै खुंलांनो हायो बेखौ एसे गोसो होनो थाखाय दा बेनिफ्राय आरो बे जानो गोनां जि जथुम्मा बे अबंलावरिनि अननायाव मोजाङैनो मोजां खुंफुंजागोन। गोजोन सान्थिनि गेजेरजों जेबो गाज्रि जाथाय बेवहाय जानाय नङा। आरो खामानि दामानि मावनायावबो आङो आरसिनि गासैबो दैदेनगिरि बिथांमोनखौ खावलायगोन जाहाथे एसे नोजोर होलायलायो, मोजाङैनो जायो। दा बेखौनो बुंनानै आरो बेखौनो खावलायनो सानो जे जाहाथे जेबो रोखोमनि मोनसे माबा थासारि फैया, बेखौ जाहाथे कमप्लेन फैया बेखौ नोजोर होनांगोन जोंहा। मानोना नैबे समाव मानसिफ्रा बयबो आसि थुनोल' लामा नायनानै थायो आरो एबसु हिसाबै बांसिन लामा नायो। फिसा माबा मोनसे गोरोन्थि जायोबानो, दा बे हिसाबै आरोबाव माने माबा मोनसे जायोबानो बिराद फोसावनानै मोजां मोनो। दा बिदि होननानै थाखा फैसाखौथ' बुथुमखानांगोन जिखिनिखौ नांगोन मिटिंनि थाखाय। दा बेफोर बिथिंखौ जाहाथे एसे नोजोर होलायलायो बेखौनो बुंनानै बे समाव आंनि बुंनायखौ फोजोबबाय। गोजोन्थों। नारखो गोजौना नारखोदो निखिल बर' ছাত্ৰ সন্থাৰ যিটো অধিৱেশন সেইটো ৰামফল বিল আঞ্চলিকৰ অন্তৰ্গত জনতা কলেজৰ পিছ প্ৰাংগণত কণিকেশ্বৰ নাৰ্জাৰী জাউৰিখাং পথাৰ ইয়াত মানে অনুষ্ঠিত হ'ব আৰু আজি মূল লাইখুটা ইয়াত স্থাপন কৰা হ'ল। আমি আশা কৰিছোঁ ভগৱানৰ আশীৰ্বাদত আৰু ৰাইজৰ সহযোগত এই 52তম যিটো অধিৱেশন সেইটো সফল হ'ব। আৰু ইয়াত আমি নিখিল বড়ো ছাত্ৰ সন্থা হিচাপে যিখিনি ফিল্ডত আমি কাম কৰি আছোঁ, সেই ফিল্ডত আমি যিবিলাক সমস্যাৰ সন্মুখীন হৈছোঁ, সামাজিকভাৱে হওক বা চৰকাৰীভাৱে হওক বা বিভিন্ন দিশত যিবিলাক সমস্যা আজি আমি চবে সন্মুখীন হৈ আছোঁ, এই সমস্যাবিলাকৰ সমাধান বিচাৰি পেলাই আমি বিশেষকৈ ইয়াত
আলোচনা চক্ৰ আমাৰ প্ৰতিনিধি সভা সেইবিলাক আমি অনুষ্ঠিত কৰিম আৰু বিশেষকৈ যিটো কনভেনশ্যনটো আগুৱাই অনাৰ কথাটো কৈছে যে আমি বহুত বছৰৰ পৰাই চাই আছোঁ যে আমি একাডেমিক ইয়াৰৰ লগত মিলাব বিচাৰিছোঁ যিহেতু ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন কাম কৰিবলৈ এটা ভাল এটা টাইম লাগে আৰু সেইকাৰণে জানুৱাৰীত একাডেমিক ইয়াৰটো আৰম্ভ হয় ষ্টুডেণ্টবিলাকৰ কিন্তু আমি জানুৱাৰী ফেব্ৰুৱাৰীত আমাৰ কনফাৰেন্সৰ কাৰণে ব্যস্ত থকা হয় তো সেইকাৰণে ষ্টুডেণ্টসকলক নতুনকৈ এডমিশ্যন হোৱাৰ লগে লগে তেখেতসকলক যিটো কাউন্সেলিং কৰিব লাগে আলোচনা বিলোচনা হ'ব লাগে গাৰ্জেন টিচাৰৰ লগত সেই প্ৰগ্ৰামবিলাক আমি সদায় মিছ কৰোঁ তো ইয়াৰ বাহিৰে বাকীখিনি যি কাম সামাজিক কামবিলাকো কৰাৰ কাৰণে এটা ভাল এটা সময় থাকে তো সেইকাৰণে আমি যেনেকৈ নহওক ডিচেম্বৰৰ আগত কনফাৰেন্সটো বা কনভেনশ্যনবিলাক কৰাৰ কাৰণে আগৰ পৰা চিন্তা চৰ্চা কৰি আহিছিলোঁ আৰু এইবাৰ আমি প্ৰথম চেষ্টা কৰিছোঁ যে নৱেম্বৰ আৰু ডিচেম্বৰৰ ভিতৰত যেনেকৈ নহওক আমাৰ কনফাৰেন্সটো আমি সমাপ্ত কৰিব লাগে বড়োলেণ্ড ইছ্যুক লৈ পেলাই নিখিল বড়ো ছাত্ৰ সন্থাৰ কোনো আপোচ নাই ইয়াত আমি যোৱা দীৰ্ঘদিন ধৰি আৰু সংগ্ৰাম কৰিছোঁ এতিয়াও কৰি আছোঁ আৰু ভৱিষ্যতো কৰি যাম কিন্তু ইয়াত আন্দোলনকাৰী সংগঠন বুলি ক'লে অকল নিখিল বড়ো ছাত্ৰ সন্থা নহয় ইয়াত সশস্ত্ৰ সংগ্ৰামী হিচাপে NDP আছে আৰু বিভিন্ন দল সংগঠন আছে গতিকে আজি বড়োলেণ্ডৰ যি দাবী বা বড়োসকলৰ ৰাজনৈতিক অধিকাৰৰ যিটো সংগ্ৰাম এই সংগ্ৰামটো বহুত সময়ত এইটো মানে এটা কোৰ্সটো অলপ চেঞ্জ কৰি পেলাই কামবিলাক কৰা হৈছে আৰু সেইকাৰণে BSc একৰ্ড কৰা হৈছে BTC একৰ্ড কৰা হৈছে তেনেকুৱা ধৰণৰ আজি যিটো পৰিস্থিতি ইয়াত সৰ্বভাৰতত তেলেংগানা গঠন হোৱাৰ পিছত যিমান ষ্টেট বিচৰা আন্দোলন আছে সবে আজি একত্ৰিত হৈ পেলাই আমি সংগ্ৰাম কৰি আছোঁ আৰু শেহতীয়াভাৱে ছেকেণ্ড যিটো NDA গভৰ্ণমেণ্ট আহিল মোদী ডাঙৰীয়াৰ নেতৃত্বত ইয়াত জম্মু কাশ্মীৰটো এটা ষ্টেট আছিলে সেই ষ্টেটটো দুভাগ কৰি পেলাই দুটা ইউনিয়ন টেৰিটৰি গঠন কৰা হ'ল আৰু এই এনেকুৱা এটা পৰিস্থিতিত আমি সকলো এতিয়া চিন্তিত হৈছোঁ যে চৰকাৰখনে কি কৰি আছে যে এটা ৰাজ্য ভাগ কৰি পেলাই ইউনিয়ন টেৰিটৰি বনাইছে কিন্তু য'ত ৰাজ্য বিচাৰি আছে সেই ইছ্যুবিলাক এড্ৰেছ কৰাৰ কাৰণে যি পলিচি লাগে সেই পলিচিটো এতিয়ালৈকে ৰচনা কৰা নাই বা তেখেতসকলে হাতত লোৱা নাই তো সেইটোৰ কাৰণে আমি সকলো চিন্তিত হৈছোঁ সেইকাৰণে কিন্তু আমি এইটোক লৈ পেলাই কোনো আমাৰ চিন্তাধাৰাটো সলনি কৰাৰ কোনো কথা ভবা নাই কাৰণ বড়োসকলৰ পৰিচয় অস্তিত্ব লৈ জীয়াই থকাৰ প্ৰশ্ন ভূমিৰ নিৰাপত্তাৰ প্ৰশ্ন ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰাৰ প্ৰশ্ন এই গোটেই প্ৰশ্নটো আজি ইয়াৰ উত্তৰটো আজিলৈকে অহা নাই তো সেইকাৰণে আমাক যেতিয়ালৈকে ৰাজনৈতিক অধিকাৰটো পৰ্যাপ্ত পৰিমাণলৈকে নাপায় তেতিয়ালৈকে এই সংগ্ৰাম চলি থাকিব গতিকে চৰকাৰক আমি দাবী জনাইছোঁ যোৱাবেলি যেনেকৈ এটা পলিটিকেল লেভেলত ডিছকাশ্যন কৰি আগবাঢ়ি আছিলে এতিয়াও পলিটিকেল লেভেলত ডিছকাশ্যন হ'ব লাগে আৰু এট দি চেম টাইম বাকীখিনি যিটো সমস্যা সেই সমস্যাখিনি সমাধান কৰাৰ কাৰণেও আমি আলোচনা বিলোচনা আমাৰ মাজত কৰিম কিন্তু আজি যিটো কথা স্পেচিফিকেলি সোধা হৈছে BTC ইলেকশ্যন সেইটো লৈ পেলাই আজিলৈকে আমি কোনো আলোচনা কৰা নাই আৰু সেইটো আমি আজিয়ে আলোচনা কৰিব লাগে বুলি আমি ভাবা নাই কাৰণ ৰাজনৈতিক দলবিলাকৰ কামটোৱেই হ'ল ইলেকশ্যন তেখেতসকলে সদায় ইলেকশ্যনৰ কথা চিন্তা কৰে ইলেকশ্যনৰ কাৰণে কাম কৰিব আমাৰ প্ৰায়ৰিটিটো হৈছে যে সমাজখন কেনেকৈ গঠন কৰিব লাগে সমাজখন কেনেকৈ গঢ়িব লাগে সমাজখন কেনেকৈ আগবাঢ়ি লৈ যাব লাগে আৰু সমাজত আজি যিবিলাক পৰিৱেশ পৰিস্থিতি দেখা দিছে আপোনালোকে দেখিবলৈ পাইছে কোকৰাঝাৰ জিলাত শেহতীয়াভাৱে যোৱা কেইদিনমানৰ পৰা বিভিন্ন পৰিস্থিতি হৈছে অন্ধবিশ্বাসৰ কাৰণেও কিছুমান পৰিৱেশ হৈছে আৰু আনপিনেদি কিছুমান ষড়যন্ত্ৰকাৰীবিলাকে আননেচেচাৰী কিছুমান চিটুৱেশ্যন ডেভেলপ কৰিছে ক'ৰবাত এচিড ছিটোৱা কিবা ছিটোৱা সেইবিলাক যেটো আৰম্ভ হৈছে সেইবিলাক মই চৰকাৰক আহ্বান জনাইছোঁ যে পুলিচ প্ৰশাসন চিভিল এডমিনিষ্ট্ৰেশ্যনক মই আহ্বান জনাইছোঁ এইটো কঠোৰ হাতেৰে দমন কৰিব লাগে আৰু যিসকলে আজি মহিলাসকলৰ ওপৰত অত্যাচাৰ কৰাৰ পৰা আদি কৰি এই সমস্যাবিলাক যোনে সৃষ্টি কৰিছে সেইসকলক মানে এৰেষ্ট কৰিব লাগে ইয়াৰ ওপৰত ইনকুৱাৰী হ'ব লাগে আৰু লগে লগে তেখেতসকলক যাতে কঠোৰ শাস্তি দিয়ে মই চৰকাৰক আহ্বান জনাইছোঁ আৰু এইটো আমাৰ কাৰণে এটা ডাঙৰ এটা বিষয় হৈ পৰিছে কাৰণ আমাৰ যিটো শিশুসকলে আমাৰ ল'ৰা ছোৱালী আজি নিৰাপদ নহ'লে আমাৰ ভৱিষ্যত প্ৰজন্ম যদি নিৰাপদ নহয় আমাৰ ভৱিষ্যতটো কেতিয়াও মানে ভাল হ'ব নোৱাৰিব গতিকে তেখেতসকলে যাতে ঘৰৰ পৰা বাহিৰত ওলাব পাৰে স্কুল কলেজত ভালদৰে যাব পাৰে হোষ্টেলত ঠিকমতে থাকিব পাৰে ইয়াৰ কাৰণে যিটো দায়িত্ব সেই দায়িত্বটো সমাজৰ লগতে প্ৰশাসনৰ আছে আৰু প্ৰশাসনে আইনগত য'ত আইন জড়িত হৈ আছে এই আইনটো যোনে হাতত তুলি লৈছে তাক তেখেতসকলক যাতে আইনগতভাৱে কঠোৰ শাস্তি দিয়ে মই সেইটো আহ্বান জনাইছোঁ